মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা হেৰা এই শুনিছনে শেষ আৰু সকলো শেষ কি হলো হ'বলৈ কি আছে লকডাউন 30 মাহলৈকে বহালে এতিয়া আমাৰ নিচিনা মানুহবোৰ মৰাই ভাল জানিছা কেনেকৈ চলিবা হাতত এটা পইচা নাই আৰু ইফালে কামলৈ যাব পৰা নাই ৰবাচোন ইমান অধৈৰ্য নহবা তুমি অকমান কথাতে কিয় ইমান অধৈৰ্য হোৱা কিবা এটা হ'ব আৰু ভগৱানে যেনেকৈ খাবলৈ পঠাইছে তেনেকৈয়ে খাম আৰু তোমাৰ এই সাহসী মনটোৱে আৰু এই ধনাত্মক চিন্তাধাৰাবোৰে মোক বহুত সাহস দিয়ে জানিছা হয় জানো ঠিক আছে বাৰু দিয়া তুমি অলপ বহা মই চাহ কৰিম তুমি বাহিৰলৈ গৈছিলা নহয় যোৱা তুমি চাহ বনোৱা হেৰা শুনিছা চাহ আনিছো আহা দিয়া চাহকাপ খাই লওঁ ভাইটি ফোনটো ৰিচিভ কৰা বাবা তুমি কিয় ফোন কৰিছা মই জানো ফোনটো বাজি আছে ফোনটো ৰিচিভ নকৰিলে বেয়া পাব নহয় তুমিয়ে কৰাচোন হেল্ল' ভাইটি কোৱা বৰমা আহক আহক বহক মই বহিবলৈ অহা নাই বুজিছ এই বেহকালৰ গতি যিহে হৈছে এই বাহিৰৰ মানুহবোৰ বৰকে ঘৰৰ ভিতৰত সোমাবলৈ নিদিবি আৰু এই দূৰণিবোৰতো নাহেই বাৰু এই ওচৰৰ পৰা কৰোণা নহয় বুলি এপাক দুপাক ঘৰতে সোমাই থাকি আমনি লাগি আহিবও পাৰে নহয় এই তহঁতি কিন্তু ক'তো ওলাই মেলি নাযাবি দেই হ'ব বৰমা মই আহিছিলো তোমাৰ ঘৰ ভাড়াটো বিচাৰি বাকী কেইটা ৰুমৰ পৰা আনিলোগে বাৰু আমাৰ এখেতো আকৌ চাহ কাপ খাওঁ বুলি ৰৈ আছে তাকে সোনকালে পইচাটো দিয়া মই মানে এখেতকো চাহ কাপ দিমগে মানে বৰমা হা মই কৈছো ভাড়াটো লাগে আকৌ তুমি এইকেইদিন মানে পইচা পাতি একদম দিগদাৰ হৈছে বৰমা মই আপোনাক পালে ঘৰতে দি থৈ আহিমগে হ'বনে বৰমা এইবোৰ মানুহক ঘৰ ভাড়া দিয়ে নেকি কোনোবাই এইবোৰ মানে বৰমাই বেয়াই পেলাইছে কিবা এটা কৰিব লাগিব বুজিছা পৰিয়ালবোৰ চাই চিতিহে ঘৰ ভাড়া লাগিব কৈ থলো মই এই ৰাতিপুৱাই মই এই ঘৰ ভাড়া বিচাৰি ঘূৰি ফুৰিবলৈ নাই হেই থৈ দিয়া হে তুমি হ'ব থৈ দিয়ক আপুনি এই মানুহ দুজনহে জীয়াই থকাৰ মানুহৰ সমস্যা হৈ গৈছে খাম দিয়া আমি দুজনে আৰু তুমি ৰাতিপুৱাই শুই উঠিয়ে এই ঘৰ ভাড়া বিচাৰি নাযাবা আৰু বুজিছানে সিহঁতৰ বহুত অসুবিধা হৈছে নহয় সমস্যাবোৰ সমাধান হ'লে সিহঁতি নিজেই দি থৈ যাবহি মই সেইবোৰ নাজানো মুঠৰ ওপৰত মই যদি মৰিলেও মই পইচা লৈহে মৰিম আপুনি এটা গা ধুকি যাওক মই ভাত পাওঁগে হয় মই গা ধুই আহিলো দেই টিভিটোকে চাই লওঁ গৈছো ৰবা চোলাটো পিন্ধি আহ মই আহিলো দেই বুজিছা আজি আমাৰ আছে কাৰণে দুবেলা দুসাঁজি ভালদৰে খাই আছো কিন্তু যাৰ নাই অন্নই মুঠিও নাই নহয় তেওঁলোকে বাৰু কেনেদৰে চলিছে পানী খাই চাগে দিনবোৰ কটাবলগীয়া হৈছে নহয় নে যাওক তেতিয়াহ'লে আপোনাৰ খিনিকে দি থৈ আহকগে কথা শুনক
কওঁ কিবা বুজে কিবা নালাগে দিয়া তুমি মাজনীকে লুচি দুখন দি দিয়া আৰু তুমি নাখাওঁ মই কেনেকৈ খাম যোৱা মাজনীক উঠাই দিয়া তাই এটাৰ পৰা অনলাইন ক্লাছ আছে নহয় মই মোবাইলৰ ৰিচাৰ্জটো কৰি আহোঁ বাৰু সোনকালে কৰা ইমান মান কিছু মাত্ৰা দিয়া নাই অ বৰমা আহক আহক বহক মই ইয়াত বহি থাকিবলৈ অহা নাই কালিয়ে তহঁতক পইচাটোৰ কথা কৈ থৈ গৈছিলো নহয় বাকী চবে দিলে নহয় তহঁতৰটোহে পোৱা নাই দে সোনকালে পইচাটো দে মই যাম মই একো কৰিবই পৰা নাই আপোনাক কিবা কৰিব পাৰিলে মই দিয়ে দিম পইচাটো ধেৰ সদায় সদায় একেবোৰ কথাকে কৈ থাকহঁত এইবোৰৰ পৰা শান্তি নাই আৰু মানে উপায় নাই আমাৰ দৰে মানুহৰ কি যে হ'ব ভাবিছিলো আজি খোৱাৰ বজাৰকেইটা কৰি আহিম আৰু মোবাইলৰ ৰিচাৰ্জটোও কৰি আহিম মাজনী অনলাইন ক্লাছৰ কাৰণে কিন্তু ভবামতে নহ'ল উঠিলা মাজনী ব'লা মই মুখখন ধুৱাই দিওঁগে চাহ খাই তাৰপিছত পঢ়িব লাগিব দেই আমাৰ মাইনে ব'লা ভৰাই দিব মাজনী পাপা কৈছে নহয় ভাবিছিলো আজি ঘৰৰ বজাৰকেইটা কৰিম আৰু মাজনীৰ কাৰণে ৰিচাৰ্জটো ভৰাই আনিম আৰু পৰহি মানে ঘৰ ভাড়াটো দি দিম বুলি ভাবিছিলো কিন্তু একোৱেই নহ'ল বৰমাজনী যে কেৱল নিজৰটোহে আমি কেনেদৰে খাইছো কেনেদৰে চলিছো একদম বুজি নাপায় হ'ব দিয়া পাবলগীয়া পইচাহে মনিকা মনিকা চোৱা চোৱা মই কৈছিলো নহয় তোমাক আমি যদি অন্যায় কৰা নাই ভগৱানে আমাক চাবই চোৱা মোৰ একাউণ্টত 2000 টকা এটা সোমাইছে তুমি যোৱা আগতে সোনকালে ৰিচাৰ্জটো কৰি আহা মোবাইলত মাজনী ক্লাছ আছে নহয় ঠিক আছে তুমি চাহ বনোৱা মই মিঠাই লৈ আহিম ঠিক আছে যোৱা অ মাজনী ক'ত আছা পঢ়িব লৈছো বাবা মোৰ কলিজা যদি পঢ়ি আছে ভালকে পঢ়া দেই পাপা দোকানলৈ গৈছে ৰিচাৰ্জ কৰিবলৈ আজি ক্লাছ কৰিবা দেই এৰা তই শুনিছানে ক'ত আছানো ওলাই আহাচোন এইটো লোৱা মই মুখ হাতকেইটা ধুই আহোঁ তুমি চাহ বনাই যোৱা ঠিক আছে ঠিক তুমি আছে। মুখ হাতকেইটা ধুই মাজনী ওচৰলৈকে আহা ঠিক আছে বাবা মাজনীয়ে মই পঢ়ি আছে দেখোন পঢ়া অমৰ যোৱা দিয়া দেখিছা আমাক কেনেকে ভগৱানে চকু মেলি চালে দেখিবা এদিন সকলোকে ভগৱানে চকু মেলি চাব আৰু দেশত আগৰ নিচিনা পৰিস্থিতি আহিব